পৰা আপোনাক স্বাগতম জনাইছোঁ আমাৰ পুৰাধাম বিষ্ণু মন্দিৰত ফেৰবেৰী গাঁৱত। আপোনাৰ নৃত্য পৰিৱেশন কৰি আপোনাৰ কেনেকুৱা অনুভৱ হ'লে? ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে আপুনি? মই ৰাইজৰ বহুত পাইছোঁ আৰু লগতে মই আমাৰ ভৰিয়ান লিখাইছিল পূৰা ঢেকা বাবাৰ নাম লোৱাৰ পিছত ভৰিখন মানে নিজৰ বিষটো নিজে নহয় গৈছে। আমি বাবাক এই সময়তে প্ৰণাম জনাইছোঁ যে বাবাৰ নাম লৈ এখেতে ইয়াত নৃত্য পৰিৱেশন কৰিবৰ কাৰণে শাৰীৰিকভাৱে সক্ষম হৈছে। এখেত শাৰীৰিকভাৱে অসক্ষম লোক, কিন্তু শাৰীৰিকভাৱে সক্ষম হৈ বাবাৰ নাম লৈ ইয়াত এখেতে নৃত্য পৰিৱেশন কৰিব পাৰিলে। ৰাইজৰ সঁহাৰি ঠিকে পাইছে? ঠিকে পাইছে। আপুনি DY 365 আকাশ চুবৰ মন যিটো প্ৰগ্ৰেম চলি আছে তাত আপোনাৰ পাৰদৰ্শিতা কৈ দিয়ক। মোৰ পাৰদৰ্শিতা মানে মোৰ গুৰু জিন্তু বৰপূজাৰ বুলি কয়, তেখেতে মোক লগ পালে DY। তেখেতে কৈছে মই তোমাক ডেন্সবিলাক শিকাই দিম, তোমাক তোমাৰ মাচুল নলয়। তেখেতে ডেন্সবিলাক শিকাই দিছে। মই গুৰু তেখেতে কোনো মানে মাচুল লোৱা নাই। তেখেতে কিছুমান মানে কাপোৰ কানি তেখেতে দিছে। তেখেতক মই ইয়াৰ পৰাই মই ধন্যবাদ দিছোঁ তেখেতক। লগতে মোৰ গুৱাহাটীৰ ৰিজু ডেকা বুলি কয়, তেখেতেও এই ক্ষেত্ৰত বহুত যথেষ্ট সহায় কৰিছে। আৰু এজন মানুহৰ নাম ক'ব লাগিব, দুজন মানুহ আছে, ভূপেন ডেকা বুলি কয়, তেখেতো মোৰ দাদাৰ দৰে। তেখেতো মোক ইয়াত সঁহাৰি লৈছে আৰু কৈছোঁ এই চাৰিটা মানুহৰ পৰা মানে পাইছোঁ। লগতে মই হিন্দু বৰপূজাৰীক ধন্যবাদ দিব। তেখেতৰ কাৰণে যে মই আজি এই মানে জেগাবিলাক আজি মঞ্চত ডেন্স কৰিব পাৰিছোঁ। এনেকৈ মই ডেন্স কৰিব মানে কোনো বিষ চিক নাই। কোনোবা জেগাত 4-5টা ডেন্স কৰিব লগা হৈছে, কিছুমান জেগাত 2-3টা। মানে ৰাইজে মানে এৰি নিদিয়ে মোৰ ডেন্সবিলাক মানে চাই মানে মোৰ নিজৰে ভৰিখন বিষাইছে নে কি মই নিজে নাজানো। কিন্তু মই আজি এইখিনি আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত এই বাবা পুৰাধামৰ আশীৰ্বাদত মই এইখিনি কৈছোঁ। আপোনালোকে ৰাইজে কেনে ভাল পালে ডেন্স কৰিব আমি গম পোৱা মতে আপুনি ৰাষ্ট্ৰীয়ভাৱে পুৰস্কাৰো পাইছে ৰাজ্যৰ পৰা। কি পুৰস্কাৰ পালে এবাৰ জনাই দিব। মই এৱাৰ্ড পাইছোঁ। কি এৱাৰ্ড পালে? এৱাৰ্ড তুমি কৈ ইণ্ডিয়ান ক্ৰিয়েটিভিটি এৱাৰ্ড। আৰু লগতে মোৰ এখেতে বহুত অসমৰ পৰাই পুৰস্কাৰ প্ৰাপ্ত হৈছে এতিয়ালৈকে। আপোনালোকে চাব, সঁহাৰি জনাব। আৰু ইয়াৰ আমাৰ পুৰাধাম বিষ্ণু মন্দিৰৰ ফালৰ পৰা আমি চবকে প্ৰণাম জনাইছোঁ যাতে এখেতে আৰু আগলৈ আগুৱাই যাব পাৰে। লগতে বিহুত মানে প্ৰগ্ৰেম মানে আপোনালোকৰ বিহু প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে মোক এখেতক যিকোনো মঞ্চ অনুষ্ঠানৰ বাবে নৃত্য পৰিৱেশনৰ কাৰণে আৰু বিহু মঞ্চৰ কাৰণে যোগাযোগ কৰিব পাৰে। আৰু এখেতৰ যোগাযোগ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত মোৰ লিংকত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ।